हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आपनालोকৰ ভালনে বাৰু মোৰো ভালে আজি আকৌ এটা অন্য ৰেচিপি ভিডিও লৈ আগবাঢ়িলো এটো বনাম ইয়া কাবুলি মটৰ আৰু সৰু আলু এই সৰু আলু আৰু কাবুলি মটৰখিনি মই বইল কৰি লৈছিলো এইফালে পনীৰ এয়া বিলাহী এয়া পিয়াজ লং এলাইচি দালচেনি এইফালে আদা নহৰু আৰু বিলাহী তেজপাত আৰু শুকান জলকীয়া আৰু মছলা গুৰি মছলা মই কি ব্যৱহাৰ কৰো আপোনালোকে চাই থাকিব এইখিনি মই এতিয়া পেষ্ট বনাই লম গুটেখিনি এয়া মই কেৰাইখন পাতি দি ললো তাতে তেল গৰম হতে মই তেজপাত আৰু শুকান জলকীয়া দি লৈছো আকৌ অকমান গোটা জিৰা দি লম এইখিনি ভালদৰে গৰম হোৱাৰ পিছত মই ইয়াতে পিছি লোৱা মছলাখিনি গুটেখিনি দি দিম এয়া দালচেনি আৰু লং এটা দি দিলো পাহৰি গৈছিলো এই দুটা দিখিনি দি লৈ এতিয়া মই পেষ্ট বনাই লোৱা গুটেখিনি মিক্স কৰি দিম বিলাহী আদা নহৰু আৰু পিয়াজ এইখিনি মই গুটেখিনি একেলগে দি ললো মই কেঁচা জলকীয়া ব্যৱহাৰ কৰা নাই এতিয়া মই এইখিনি ভালদৰে ভাজি লম যেতিয়ালৈকে তেল নোলাই মছলাৰ পৰা তেতিয়ালৈকে মই এইখিনি ভালদৰে ভাজি লম এতিয়া মই ইয়াতে গুৰি মছলাখিনি ব্যৱহাৰ কৰিম এয়া ৰেড চিলি পাউডাৰ দি লৈছো মই অকমান দিছো ৰেড চিলি পাউডাৰ লগতে দিম মই ইয়া পনীৰ মছলা অলপ চাহি পনীৰ মছলাটো দি দিছো অলপ এতিয়া দিম ইয়াতে মই হালধি গুৰি এইখিনি ভালদৰে লৰাই লম ইয়াতে মই অকণমান জিৰা গুৰি দি দিছো এয়া সোৱাদ পৰিমাণে মই যিমানখিনি মোক নিমখ দৰকাৰ হয় সিমানখিনি মই নিমখ এড কৰি দিছো এতিয়া মই এইখিনি ভালদৰে লৰাই লৈ ভাজি লম এতিয়া এইখিনিত আকৌ মই এয়া মছলা খুন্দা বাটিটোতে মই এইখিনি অকমান মছলা লাগি আছে যেতে এইখিনি আকলি পানী দি দিছো মছলাখিনি ভালদৰে ভজা হৈ গল এতিয়া মই ইয়াতে এয়া আলু আৰু কাবুলি বুটখিনি দি লৈছো এইখিনি ভালদৰে এতিয়া ভাজি লম মই মছলাখিনিৰ লগত মিলি যোৱালৈকে ভাজি লম তাৰ পিছত মই কি কৰিম চাই দেখুন ফ্ৰেন্ডছ এইখিনি ভজা হোৱাৰ পিছত মই ইয়াতে পনীৰখিনি দি পানী এড কৰি দিম এয়া পনীৰ আৰু পানী দি দিলো এতিয়া এইখিনি ভালদৰে উতল আহিব দিম ফ্ৰেন্ডছ মই পনীৰ আৰু পানী দিয়াটো দেখাব নোৱাৰিলো কাৰণ তেতিয়া কেমেৰাটো অফ হৈ গৈছিলে দেখিলেনে ফ্ৰেন্ডছ আমাৰ এই পনীৰৰ তৰকাৰীখন কি ধুনীয়াকৈ ৰেডি হৈ গ'ল